তুমি তুমি মোৰ লগত বৈকুণ্ঠলৈ যাবা নোৱাৰা বিপ্ৰ তুমি এই জন্মত মোৰ লগত বৈকুণ্ঠলৈ যাব নোৱাৰা পাৰিব পাৰিব তোমাৰ পত্নী আৰু পুত্ৰই কাৰণ তোমালোক তিনিজনেই মোক পূজা কৰিছে সঁচা গধূলি মোক তারা ধৰা কৰিছে সঁচা কিন্তু কিন্তু তোমাৰ পত্নী আৰু পুত্ৰই মোৰ লগতে তোমাক সমানেই সেৱা শুশ্ৰূষা শ্ৰদ্ধা সপতি কৰিছে গতিকে স্বামী ভক্তৰ পিতৃ ভক্ত মায়ে তোমাৰ পত্নী আৰু পুত্ৰই মোৰ লগত এই জন্মত বৈকুণ্ঠলৈ যাব পাৰিবা তুমিও পাৰিবা কিন্তু এই জন্মত নহয় তুমি পাৰিবা অহা জন্মত তুমি পাৰিবা অহা জন্মত কৌৰৱ বংশৰ ৬২ নম্বৰ ভাতৃ দৃঢ়ক্ষেত্ৰ হৈ তুমি জন্ম ধৰিব আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ হাতত তোমাৰ পৰাস্ত হ'ব আৰু অৰ্জুনে তোমাক নিদ্ৰাবানে মাৰিব আৰু নিদ্ৰাবান মাৰি তোমাক মাটিত খুৱাই থব আৰু তাৰ পৰাই মই তোমাক বৈকুণ্ঠলৈ লৈ যাম এতিয়া বুজিলা সখী ধনঞ্জয় কিয় তোমাক মই এই যুদ্ধক্ষেত্ৰক বধ কৰিবলৈ নিদিলো কিয় নিদ্ৰাবান মাৰি মাটিত পেলাই থবলৈ কলো বধ কৰিব নিদিয়াৰ কাৰণ ই হলে